নমস্কাৰ ফ্ৰেণ্ডছ চেছ স্কুল অসমলৈ আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ওচৰত এজন অতিথি আছে তেখেত আমাৰ বিৰাটে ভাল চিনাকি মোৰ দাদা নিচিনা আৰু তেখেত হৈছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যনৰ হনাৰেবল ছেক্ৰেটাৰী মানিক চন্দ্ৰ গগৈ ডাঙৰীয়া মানিক দা কি খবৰ ভালনে আপোনাৰ নমস্কাৰ ভালে আছো ভালে আছে আছো ভালে আছো তো ৰাইজক মই জনাব বিচাৰো যে আমি দুইজনে এটো প্ৰথমবাৰ কৰিছো তো অকমান যদি ভুল হয় আপোনালোকে বেয়া নাপাব কিন্তু যেটো উদ্দেশ্য লৈ আহিছো যে চেছটো ওপৰত আমি ডিসকাস কৰিম সেই উদ্দেশ্যটো আপুনি মেইন ফোকাসত সকলোৱে থব তো মানিক দা আপোনাৰ এনে খবৰ খাতি সব ভালেই চাগে ভালে ভালে ৰিসেন্টলি আপোনাৰ ধৰক ডিস্ট্ৰিক্টৰটো মই তাৰমানে লিষ্ট পাই মই হাইৰাণ হৈ গৈছো ইমান এক্টিভিটি হৈ আছে বিৰাট ভাল লাগিছে এনেকুৱা লাগিছে যেন মই চেছৰ এটা হৰগত পাইছোই তো আপোনালোকে যে ইমান ধুনীয়া কাম কৰি আছে তাৰ কাৰণে গোটেই ডিস্ট্ৰিক্টৰ টিমটো মোৰ পিনৰ পৰা থেংক ইউ জনাইছো প্ৰথম ডিজাৰ্ভ কৰে এটো বাৰু আমিও এই শুভ সন্ধিয়া সময়ত আপোনালোকে আমি যি চেছ স্কুল আসাম ইউটিউব যিটো চেনেল আমি আপোনাৰ যোগেদি দেখি আছো বৰ ধুনীয়া ধুনীয়া কিছুমান কাৰ্যসূচী হাতত লৈছে যি কাৰ্যসূচীৰ যোগেদি কোন ল'ৰা ছোৱালীবিলাকে সুন্দৰকৈ ফুটি উঠাকৈ যিখিনি বুজনি খেল দবা খেলৰ ওপৰত দি আহিছে মই সেইখিনি প্ৰায় চাম গতিকে আমি আপোনালোকলৈ আমি এই এপাহতে ধন্যবাদ জনাইছো কৃতজ্ঞতা প্ৰকাশ কৰিছো থেংক ইউ যাতে আগলৈকে এই যিখিনি আপুনি ধাৰা ৰাখিছে এই ধাৰাখিনি যাতে সদায় ডিব্ৰুগড় জিলাতেই নহয় সদৌ অসম সকলোতে যাতে এইটো বিয়পি পৰে তালৈ আমি আশা ৰাখিছো হয়তো এটা উদ্দেশ্য লৈ আমি চেছ স্কুল আসামটো আৰম্ভ কৰিছো তো আপুনি যে চাইছে এটো আমাৰ কাৰণে ভাগ্যৰ কথা একদম থ্যাংক ইউ আমাৰ পিনৰ পৰা দেই বঢ়িয়া অকমান শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ কৈ দিব ৰাইজক আচ্ছা মানিক দা আৰম্ভণিতে হেৰি কৰো আপুনিতো বহুত সিনিয়ৰ প্লেয়াৰ হয় বা একচুয়ালি খেলুৱৈ আছিল আপুনি তো আপোনাৰ অকমান চেছৰ কেনেকৈ আৰম্ভ কৰিলে অকমান জাৰ্নিটো মই বাৰু অলপ চলপ জানো কিন্তু ৰাইজক অলপ জনাবলৈ ৰিকুৱেষ্ট জনালো আপোনাক চেছৰ জাৰ্নি প্ৰথম আৰম্ভ হৈছিল ক্লাছ 8 মানত ক্লাছ 8 আপুনি ক্লাছ 8 মানে বয়স মানে কোনটো চন হ'ব বাৰু এটো চন খুব বেছি 84 হ'ব পাৰে 1984 মই তেতিয়া কেঁচুৱা বুলি কম আৰু এইটো মতে মানে এই আপোনালোকে সকলোৱে চিনি পাব নামপৰ হয় প্ৰশান্ত খনিকৰ চিনি পাওঁ নিশ্চয় নিশ্চয় সকলোৱে চিনি পায় তেওঁ খেলত খুব ভাল আছিলে তেওঁ মিডল গেমত বহুত ষ্ট্ৰং আছিলে তেওঁৰ লগতে আমি প্ৰায় খেলো কোৱাটাতে হয় তেওঁ কোৱাতে হওক আমি য'তে পাওঁ তাতে আমি খেলোগৈ তেওঁ এদিন মোক লৈ গ'ল নাজিৰালৈ মোৰ খুব সম্ভৱ এতিয়া মনত নাই সময়টো 93 হ'ব তাত এখন নাজিৰা কলেজত হৈছিলে তাতে আমি বেঞ্চত হৈছো তাত খেলিছো তাত আমি বহুতকে লগ পাইছো সেইমত মই কিন্তু প্ৰথম তাত খেলিবলৈ যোৱা আচ্ছা প্ৰথম হৈছিলে তাত মই 9 ৰাউণ্ডৰ ভিতৰত 5.88 মই কিবা এটা পাইছিলো আৰু বঢ়িয়া আৰু তাত থাকি যিটো ভাল লাগিলে সকলোত একেলগতে থকা সেই পৰিৱেশটো বৰ ধুনীয়া লাগিলে আৰু তেতিয়াৰ পৰাই মই লাহে লাহে খেলৰ সৈতে জড়িত আছিলো সিমান ফোকাছত নাছিলো কিন্তু মই খেলৰ লগত জড়িত হৈ আছিলো না বঢ়িয়া আপোনাকতো সকলো চেছ প্ৰেমী আমাৰ অসমৰ সকলোৱে চিনি পায় চেছক লৈ আপুনি কিমান লাগি থাকে মই ইয়াতে কম ৰাইজক আমি যিটো বেঞ্চৰ কথা ক'লে এইটো বিৰাটে আজিকালি ৰাইজে হয়তো এইটো গম নাপাব যিখিনি ল'ৰা ছোৱালী খেলি আছে আমি যাওঁ স্কুলত যিখন স্কুল যেনিবা আমাৰ ডিব্ৰুগড় গভৰ্ণমেণ্ট বয়জ তাত কি কৰিব বেঞ্চবোৰ পাৰি দিব লগাই আমি তাতে বিছনা পাৰি তাতে শুওঁ আমি হয় না বাৰু মানিক দা নিজৰ এই ডাঙৰ হোলডলখিনি আমি লৈ খেলিব লগা পৰে এনেকুৱা লাগে যেন সেইটো বৰ ধুনীয়া সেইখিনি আজিকালি নাই যিটো পৰিৱেশ আছিলে সেইটো সাংঘাতিক পৰিৱেশ আছিলে সাংঘাতিক পৰিৱেশ চেছ বৰ্ড লৈ ৰাতি হোৱা নহয় তেনেকুৱা এটা পৰিৱেশ
আৰু চেছ ক্লক সেই 10টা 20টাৰ মাজত সেই এটা থাকিব, তাকো সেই চাবি দিয়াটো চাবি দিয়াটো এতিয়া এইটো নাই, যিটো আজি কোৱালিটিটো ওলাইছে সেইটো কোৱালিটি নাই। আজি ডিজিটেলটো নাই। নাই, সেইখিনি আজি নক'ব digital। আৰু কৈছো নহয়, বৰ সাংঘাতিক টাইম আছিলে। আৰু এতিয়া এটা বিৰাটেই ইণ্টাৰেষ্টিং কথা, 50 বছৰ আমাৰ এই ডিব্ৰুগড় ডিষ্ট্ৰিক্টে শেষ কৰিলে। তাৰমানে চলি আছে 50 years, শেষ চলি নাই কৰা, চলি আছে। তো নতুন কমিটিত আমাৰ আপুনি অনাৰেবল ছেক্ৰেটাৰী হৈছে, আৰু গোটেই টিমটো আছে, টিমটোতো বিৰাটেই ষ্ট্ৰং মানুহ আছে। তো মই আপোনালোকৰ পৰা এজ এ হোল ডিষ্ট্ৰিক্টৰ হিচাপত আৰু জানিব বিচাৰিছোঁ যে অকণমান ইম্পৰ্টেণ্ট কি ষ্টেপছ আপোনালোকে লৈছে চেছটোক লৈ পিনে, আপুনি দুটামান কওকচোন বাৰু। ডিব্ৰুগড় জিলাত দবা সন্থাৰ সদ্যহতে আমি যোৱা বছৰতে আমি সোণালী বৰ্ষ পাতিবলৈ আছিলে, কিন্তু কিছুমান কাৰণত সেই বৰ্ষটো নহ'লগৈ। কিন্তু এইবাৰ যিখন আমাৰ কমিটি এখন গঠন হ'ল, সেই কমিটিখন বহুত ষ্ট্ৰং। বহুত যিখন কমিটিত আমাৰ ডক্টৰ ইন্তিকৰ ৰহমান ছাৰ মুখ্য উপদেষ্টা আছে, যিজন এতিয়া বৰ্তমান প্ৰেচিডেণ্ট, বহুত মনোজা বহুত 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 সাংঘাতিক মনোজ গোহাঁইদেৱ। ভিজন আছে তেওঁ তেখেতৰ। সাংঘাতিক, তেওঁ কোন সময়ত কেনেকে সময় দিয়া মই নিজে নাজানো। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁৰ কামৰ মাজত মই আচৰিত খাই যাওঁ। মই ভাবিছো মই লাগি আছো, কিন্তু মোতকৈ বেছি লাগি আছে তেওঁ। সাংঘাতিক। আপোনাৰ মই আচৰিত হ'ব, তেখেতে ফটককে আকৌ নিজৰ ল'ৰাজনক আমাৰ একাডেমিতে শিকিবলৈ আহে না, থবলৈও আহে, প্ৰায় ল'বলৈও আহে। কেনেকে টাইম হয়, পায় তেখেতে জানে। কিন্তু সাংঘাতিক। তেওঁ মই ৰাতিপুৱা এটা ফোন মাৰিব, আৰু আমাৰ ফোনত ইমানেই কথা হয়, এঘণ্টা হৈ যায়, কেতিয়াবা আধা ঘণ্টা হৈ যায়, শেষ নহয়। মানে গোটেই বছৰ কিন্তু চেছৰ ওপৰত আমাৰ যিখিনি ধৰি লওক আমাৰ পেৰেণ্টছ আছে, যিখিনি আমাৰ ধৰি লওক আমাৰ খেলুৱৈ আছে, সেই খেলুৱৈসকলক আমি কেনেকে উলিয়াব লাগে, তেওঁ ৰাতি দিনে সেইটোকে চিন্তা কৰি থাকে। হয় আমি কি কৰিব লাগিব, উম, কেনেকে কৰিলে ভাল হ'ব, কোনোবাই এইটো কাম কৰিলে বেয়া পাব নি, সেইখিনি কিন্তু বৰ ধুনীয়াকে আমাক কয়। আৰু মই এই কথাখিনি সদায় লওঁ। কিন্তু সেই কথাখিনিলৈ আমাৰ আৰু ষ্ট্ৰং বহুত আছে। এইবাৰ আহিছে আমাৰ পঞ্চম চিন। তেওঁ পঞ্চমদা, সাংঘাতিক হয় সাংঘাতিক। তেওঁ কৈছো না, তেওঁ ৰাতিপুৱা ফোন এটা মাৰিব, গধূলি ফোন কিবা হ'লে জনাব, ক'ৰবাত কিবা ভুল কৰি থাকে ফোন এটা কৰিব। তেনেকুৱা ধৰণৰ কিছুমান এইবাৰ আমি পাইছো, মানে যিখিনিক লৈ মানে কাম কৰিবলৈ খুব ভাল লাগিছে। হয় এইটো এই যিটো চলিত জীৱনটো চলি আছে, চাকৰিতকৈ মই সেইটো চাকৰিত বেছি মানে এতিয়া চলিছে বুলি ক'ব লাগিব। পুৱা কেতিয়াও কমি যায়, পুৱাটোও পাহৰি যাওঁ কেতিয়াবা, এনেকুৱা অৱস্থা হৈছে। হয় কিয়নো, আৰু চেছটো আৰু হয় তেনেকুৱা। এতিয়া আমাৰ কামখিনি কথা কওঁ। হয়, আমাৰ 1 জুলাইৰ পৰা আমি সোণালী বৰ্ষ আমি আৰম্ভণি কৰিছিলোঁ। সেই সোণালী বৰ্ষটোৰ আৰম্ভণিটো বৰ সুন্দৰ। কিন্তু আমি ডিব্ৰুগড় জিলাৰ যিসকল খেলুৱৈ বাছনি হৈছিলে, আণ্ডাৰ 9, 13, 15, সেই সকলোকে লৈ চিলেক্টেড প্লেয়াৰবিলাক আমাৰ মৰাণত যিখন অল আছাম 5বাৰ চেম্পিয়ন আৰু নৰ্থ ইষ্ট 3বাৰ চেম্পিয়ন, সকলোৱে চিনি পায়। তেওঁ হৈছে আমাৰ শান্তনু বৰপাত্ৰ গোহাঁই। তেওঁ একাডেমিত আমি তেওঁ প্ৰশিক্ষণত আমাৰ অইলৰ গাড়ী লৈ পিনে তেওঁলোকক আমি অহা যোৱা পাই আমি প্ৰশিক্ষণ দিছিলোঁ। আৰু তেওঁ প্ৰশিক্ষণ ইমানে ভাল পালে ল'ৰা ছোৱালীখিনিয়ে আমাক কৈছে যে আপোনালোকে বৰ সুন্দৰ কাম কৰিছে, তেওঁক যদি আমাৰ দলিয়াজান, ভাদৈ বা ডিব্ৰুগড় আনিব পৰা হ'লে খুব ভাল হ'ব, আমি বহুত আগবাঢ়ি গ'লো হ'লে। তেনেকুৱা এটা যিখিনি কথা কৈছে, মোৰ মানে বৰ বেয়াও লাগিলে, দুখ লাগিছে যে আমি কি কৰি আছো। মানে শান্তানুটো বহুত ভাল প্লেয়াৰ, পুৰণা প্লেয়াৰ, আৰু বহুত বঢ়িয়া কোচ হয়, সেইটোতো কোনো বহুত ডাউটে বহুত নাই। ৰিচেণ্টলি কওক। দ্বিতীয়তে আমি এই পৰ্যায়ৰ পৰা আমি আৰম্ভ কৰি আকৌ চিন্তা কৰিলে আমি আৰু ইয়াৰ পিছত কি কৰিম, যিহেতু আমাৰ সোণালী বৰ্ষ এটি উদযাপন কৰিবলৈ গৈ আছো। তাৰ পাছতে আমি সিদ্ধান্ত ল'লো যে আমি স্কুল পৰ্যায়বিলাকত যাতে আমি স্কুলৰ টিচাৰসকলক তেওঁলোকো আমি প্ৰশিক্ষণ দিওঁ, যাতে সেই প্ৰশিক্ষণ যোগেদি ল'ৰা ছোৱালীখিনিয়ে সাধাৰণ জ্ঞানখিনি পাব চেছৰ ওপৰত। সেইখিনি আমাৰ মনলৈ আহিলে। তাৰ বাবে আমি এই ডিব্ৰুগড় জিলাত শিক্ষা বিভাগৰ মুখ্য বিষয়া তেওঁৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ কিন্তু আমাক বহুত গুৰুত্ব দিছে, আৰু তেওঁৰ যোগেদি আমি বিশেষকৈ দুখনত আমি প্ৰশিক্ষণ দিলোঁ। জয়পুৰ ব্লক নাহমতিত আমি শিক্ষকসকলক আমি প্ৰশিক্ষণ দিছিলোঁ। 8 তাৰিখৰ পৰা 11 তাৰিখলৈ দিছিলোঁ, জুলাই মাহতে। তাৰ পাছতে আমি একেটা সময়তে আকৌ পানীতোলা দিলোঁ। তাত আমাৰ ধ্ৰুৱজ্যোতি বৰপাত্ৰই নিজেই গৈ মেলি তাত প্ৰশিক্ষণ দিছে। নাহমতিত আমাৰ দেৱজিৎ খনিকৰ তেওঁ প্ৰশিক্ষণ দিছে। আৰু
সেই অনুষ্ঠানত আমাৰ উৎপল বৰুৱাদেৱো আহিছে, ভাদৈ পাঁচালী এই প্ৰশিক্ষণৰ কাৰণে লোহিত গগৈ আহিছে। গতিকে ওতঃপ্ৰোতভাৱে মানে তেওঁলোকে মানে এইখিনিত মানে খুব গুৰুত্ব দিছে যাতে কেনেকৈ উলিয়াই যাওঁ। হয় আমি ইয়াৰ পাছতেই ৰৈ নাথাকিলোঁ আৰু এই অনুষ্ঠানৰ পাছতেই আমি ডিব্ৰুগড়ত খেল এখন খেলালোঁ, যে কানৈ মহাবিদ্যালয়ত, অঁ যিখন ডেটটো মই এতিয়া পাহৰিছোঁ। তাতো হয় আমি মুকলি শাখাত এদিনে আমি টুৰ্ণামেণ্ট এখন পাতিছিলোঁ। কমেও তাত 196 জন খেলুৱৈ আহিছিলে। এইটো সাংঘাতিক মানে হয় হয় 196। মই তেতিয়া তাত দেখিলোঁ নিজে যে আছিলোঁ আমাৰ হয় হয় আমি তেতিয়া ভাবিছোঁ খেলুৱৈ আমাৰ বাঢ়ি গৈ আছে সংখ্যাত। গতিকে আমি যদি ৰৈ দিওঁ তেনেহ'লে অভিভাৱক আৰু খেলুৱৈসকল কি হ'ব। সেইকাৰণে একদম সঁচা এই পৰ্যায়ত আকৌ চিন্তা কৰিলোঁ এতিয়া আৰু কিবা কৰিবলৈ। তেতিয়া আমি ব্লক পৰ্যায়ত আমি খেল খেলালোঁ, জয়পুৰ ব্লকত খেলালোঁ ষ্টুডেণ্টৰ মাজত। আৰু ষ্টুডেণ্টৰ মাজত খেলোঁতে এটা সমস্যা এটা আহিলে যে যিসকল যে খেলি আছে সেইসকলে তেওঁলোকে কৈছে যে আমিও খেলোঁ ক'ৰবাত। আকৌ চিন্তা এটা আহিলে, গতিকে আমি কি কৰোঁ এতিয়াতো যিসকল খেলি আছে তেওঁলোকেও বিচাৰিছে, আৰু ব্লকৰ যোগেদি আমি সৰু যিবিলাক খেলুৱৈ আছে নতুনকৈ ওলাই আহিছে অঁ প্ৰতিভাৱান খেলুৱৈ, সেইসকলকো আমি এখন মঞ্চ দিব লাগে। হয় গতিকে সেই মঞ্চক আমি দুখন মঞ্চ আকৌ গঠন কৰি এই আজি বেছিদিন হোৱা নাই টেঙাখাটত আমি দুখন খেল খেলাইছোঁ, অঁ দুটা পৰ্যায়ত। এখন হৈছে ব্লক পৰ্যায়ত টেঙাখাটত, তাত আমাৰ নতুন ল'ৰা ছোৱালী আহিছে 50 জন। এইটো বৰ ডাঙৰ কথা। এইটো 50 জন অঁ খেলুৱৈ ওলাই আহিছে নতুন হয় নৱাগত খেলুৱৈ। গতিকে তেওঁলোকে বহুত আনন্দ পাইছে। তেওঁলোকক আমি যিটো এণ্ট্ৰি ফিজ, সেই এণ্ট্ৰি ফিজো আমি তেনেকৈ লোৱা নাই, মাত্ৰ 100 টকা লৈছিলোঁ। আৰু 100 টকা তেওঁলোকক আমি খুৱাই বুৱাই তেওঁলোকক আমি যাতে উচতনি দিব আগবঢ়াই নিব পাৰোঁ, তেনেকুৱা এটা চিন্তাধাৰা আমি তেওঁলোকক আমি এই খেলখন আমি আয়োজন কৰিছিলোঁ। বহুত কষ্ট কৰাইছিল সেই খেলখনৰ কাৰণে। গম পাইছোঁ কানৈ কলেজত মই নিজে আছোঁ, টেঙাখাটত মই নিজে আছোঁ, মই চাই আছোঁ, নিজে দেখিছোঁ। একচুৱেলি অৰ্গেনাইজাৰ্ছে ৰাতিপুৱা ইনফেক্ট মই দেখিছোঁ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী গোটেইখিনিত টেবুল বেঞ্চ জোৰাবলৈ আৰম্ভ কৰি দিছিলে এটা হয় তো তেনেকুৱা এটা পৰিৱেশ হৈছিল। ইমানখিনি পৰিৱেশ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে গঢ়িবলৈ তেওঁলোকে চেষ্টা কৰিছে ৰাইজ। তো আৰু এটা মই মাজতে কৈ দিছোঁ, ৰিচেণ্টলি আপুনি দুলীয়াজান ক্লাবত এটা বিৰাট ডাঙৰ অনুষ্ঠান কৰিলে, তাৰ বিষয়ে অলপ জনাওক ৰাইজক। বিষয়টো সাংঘাতিক, যিটো ডিব্ৰুগড় জিলাত বুলিয়ে নহয় হয় অসমত এইটো প্ৰথম কাৰ্যসূচী হৈছে যোৰহাট, লখিমপুৰ আৰু ডিব্ৰুগড়ত। হয় আমি আজি 2 মাহ আগত সাধাৰণ সভা এখন পঢ়াইছিলোঁ ডিব্ৰুগড় কানৈ কলেজত। তাতে আমি আমাৰ সৌদ অসম দবা সন্থাৰ সভাপতিসকলৰ লগত যোগাযোগ কৰিলোঁ যে আমাৰ ডিব্ৰুগড় জিলাত এখন যিহেতু বৃহৎ কাৰ্যসূচী চলি আছে, আৰু আমাৰ এতিয়া বৰ্তমান সোণালী জয়ন্তী চলি আছে। গতিকে আমাৰ যিসকল উঠি লোৱা আছে, যিসকল প্ৰতিভাৱান আৰু ৰেটিং প্লেয়াৰ ভাল আছে, সেইসকলক লৈ আমি কি কৰোঁ, সেই চিন্তা চৰ্চা কৰি যাতে তেওঁলোকক আমি এজন যদি GM হওক বা IM হওক তেনেকুৱা এজন যদি প্ৰশিক্ষক আনিব পাৰোঁ, সেই চিন্তাধাৰা আমাৰ মনলৈ আহিলে। তেতিয়া লগে লগে আমি তাতেই আমি এখন এপ্লিকেশ্যন লিখি মেইল যোগে তেওঁলোকক পঠিয়াইছোঁ যাতে আমাক সোনকালে লাগে এইটো। আৰু তেওঁলোকেও আমাক গুৰুত্ব দিছে। আপোনাৰ মানিক গগৈ চিন্তা নকৰোঁ, আমি আছোঁ, আপোনালোকে আগবঢ়ক, আপোনালোকে তাত কৰি দিয়ক, ডিক্লাৰ দি দিয়ক সাধাৰণ সভাত যে GM আহিব, আপোনালোকে চিন্তা নকৰোঁ, মই আছোঁ। কিন্তু সেই কথা শুনি ভাল লাগিলে। আমাৰ এই সুযোগতে মই সৌদ অসম দবা সন্থাৰ সভাপতিসকলকো আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। দুলীয়াজানত যিটো কাৰ্যসূচী, তাত আমাৰ ৰেটিং প্লেয়াৰখিনি আৰু ৰেটেড আমি দুটা ভাগ কৰি ল'লোঁ। এইকাৰণে দুটা ভাগ কৰিলোঁ যাতে ৰেটেড প্লেয়াৰখিনিৰ লগত যাতে আনৰেটেড যদি মিলাই দিওঁ বহুত অচলা অৱস্থা হ'ব। এইখিনিক বুজাব যাওঁতে এইখিনিক বুজাব যাওঁতে আকৌ এইখিনিৰ কাৰণে অলপ অসুবিধা হ'ব। এইখিনি আমি ডিছকাছ কৰিলোঁ, আমি দুটা ভাগ কৰিলোঁ। দুটা ভাগ কৰাৰ পাছত আমি এই যিখিনি আনৰেটেড প্লেয়াৰ সেইখিনিক আমি কি কৰিম এতিয়া, এজন GM দুটা ৰুমত একে সময়তে বুজাটো অলপ কঠিন হ'ব। গতিকে আমাৰ মনলৈ আহিলে যে আমি এজন দক্ষ এজন প্ৰশিক্ষক আমি যাতে তেওঁলোকক দিব পাৰোঁ। লগে লগে আমি ফোন কৰিলোঁ আমাৰ শান্তনু বৰপাত্ৰলৈ। তেওঁ কিন্তু একেবাৰে আমাক মানে কথা দিলে যে যাম, চিন্তা কৰিব নালাগে, সময়টো কেতিয়া কি। ঠিক তেনেকৈ তেওঁ আহিলে, দুজনৰ দুটা ৰুমত ধুনীয়াকৈ আমি
দুটা প্ৰশিক্ষণ দিছোঁ 3 দিনীয়াকৈ গতিকে তাৰ পৰা তেওঁলোকে বহুত উপকৃত হৈছে বহুত ল'ৰা ছোৱালীক আমি আৰু দিব লগা আছিল কিন্তু সময়ৰ অভাৱত বা আৰু কোচাৰ অভাৱত আমি সেইখিনি অলপ থাকি গ'ল কিন্তু পিছৰ পৰ্যায়ত কিন্তু আমি সাংঘাতিক আৰু পৰিকল্পনা কৰি আছোঁ যাতে GM এজনৰ যোগেদি আৰু কিবা কৰিব পাৰিনি বা আমাৰ ইয়াত যিসকল প্ৰশিক্ষক আছে সেই প্ৰশিক্ষকৰ যোগেদি আমি নতুন প্ৰশিক্ষণ খেলুৱৈ কেনেকৈ উলিয়াই আনিম সেইটো চিন্তা আমাৰ গোটেই আমাৰ কাৰ্যনিৰ্বাহকৰ সকলোৱে চিন্তাধাৰা কৰি আছে এতিয়ালৈকে বঢ়িয়া বঢ়িয়া এইটোতকৈ পজিটিভ কথা নাই আৰু কি বুলি কয় এজন তাৰমানে আমাৰ ছেক্ৰেটাৰী হওক আমাৰ প্ৰেছিডেণ্ট হওক গোটেই টিমটোৱে যদি প্লেয়াৰ্ছৰ কথা এনেকৈ চিন্তা কৰি থাকে যিটো হিচাপত আপুনি জনাইছে আৰু যেনেকৈ বাহিৰৰ পৰা গ্ৰেণ্ড মাষ্টাৰ এজন ৰাইজক মই জনাই দিওঁ যিসকলে চেছ নেজানে গ্ৰেণ্ড মাষ্টাৰ এজনে আহি কোচিং দিয়াটো চেছত এটা বহুত ডাঙৰ কথা হতপত তেওঁলোকক পাব নেপায় আপোনালোকে যিমান যি কৰিলেও তেওঁলোকে নাহে কিন্তু যে আমি গ্ৰেণ্ড মাষ্টাৰ এজন পালোঁ তেওঁলোক যে আহি পিনে ইয়াত শিকাই থৈ গ'ল মোৰ মতে অসমত 3খনমান ডিষ্ট্ৰিক্টত কৰিলে নেকি তেওঁ তিনিখনত আহিলে আহি পিনে আমাৰ ইয়াত শিকাই থৈ গ'ল এইটো আমাৰ ডিব্ৰুগড়বাসীৰ কাৰণে এটা বিৰাটেই লাকি কথা হৈছে আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে শিকিছে মই ভাবোঁ যে বিৰাট সাংঘাতিক লাভৱান হৈছে সেই বস্তুটো ডিনাই কৰিব নোৱাৰি আৰু লগতে শান্তানু আহিলে তো কোচিংটোতো ভাল হৈছে এইটো মই একদম 100% চিয়ৰ তো ইয়াৰ মাজতে মই আপোনাক সুধিব বিচাৰিছোঁ এই আপোনালোকৰ মই এটা এজেণ্ডা বা চাই আছিলোঁ এক্টিভিটি লিষ্ট তাত এখন ৰেটিং ব্লিজৰ কথা আহিছিলে সেইখনৰ বিষয়ে অলপ যদি ৰাইজক জনাই হয়তো কোনোবাই জইন কৰিবলৈ উৎসাহ পাব ডিব্ৰুগড় জিলা দবা সন্থাই আমাৰ এখন কেলেণ্ডাৰ আছে আমি কেলেণ্ডাৰখন বনাইছিলোঁ এই কেলেণ্ডাৰত আমাৰ জানুৱাৰী মাহত আমাৰ ৰেটিং খেল এখন হ'ব এখন হ'ব ব্লিচ এখন হ'ব ক্লাছিকেল হ'ব পাৰে সেইটো চিয়ৰ হোৱা নাই হয়তো ক্লাছিকেল হ'ব পাৰে হয়তো ৰেপিড হ'ব পাৰে কিন্তু ৰেপিড আৰু ব্লিচি হোৱাটো চিয়ৰ হৈ আছে আমি অহা জানুৱাৰী মাহত 18-19 তাৰিখ মানে আমি এখন বৃহৎ এখন খেল আয়োজন কৰিম হয়তো ঠাইডোখৰ আমি দুলীয়াজান এতিয়া চিন্তা কৰি আছোঁ কিন্তু কথা বতৰা এতিয়াও অলপ আছে বাকী গতিকে আমি এই পাহতে আমি সদৌ অসম যিবিলাক জিলা আছে সকলোকে এই সময়তে আমি এই মঞ্চৰ যোগেদি আমি তেওঁলোকক জনাইছোঁ যে আগন্তুক জানুৱাৰী মাহত ডিব্ৰুগড় জিলাত এখন ৰেপিড আৰু ব্লিচ এই দুখন খেল আয়োজন হ'ব একেলগতে দুদিনীয়া হ'ব পাৰে হয়তো 3 দিনীয়া হ'ব পাৰে এইখিনি আমাৰ আলোচনা চলি আছে আমাৰ এনেকুৱা মানে হৈছে এতিয়া সময়বিলাক নোযোৱা মানে কোনটো ভাবিম কি কৰিম তেনেকুৱা হৈ আছে এতিয়া মানে খেল মাহত লাগি আছো খেল মাহৰ মাজৰ পৰা এতিয়া ওলাই যাব পৰা নাই খেল মাহত এইটোৰ ওপৰত অলপ বিস্তাৰছে কথা পাতিম ৰ'ব আহি আছো আচ্ছা নহয় আপোনাৰ যিটো ভিজন লৈ আছে আপোনালোকে ৰেটিং পাতিব পাতিব মই আপোনাৰ থ্ৰু দি ৰাইজক জনাব বিচাৰিছোঁ যে এখন ইণ্টাৰনেশ্যনেল ফিডে ৰেটিং টুৰ্ণামেণ্টৰ কিমান মহত্ব আছে এজন চেছ প্লেয়াৰৰ কাৰণে আপুনি যদি অলপ বুজাই দিয়ে এজন ইণ্টাৰনেশ্যনেল ৰেটিং প্লেয়াৰ হ'বলৈ কিমান দক্ষ হ'ব লাগিব প্ৰথম কথাটো হৈছে তেনেকুৱা ধৰণৰ এজন ভাল প্লেয়াৰ হ'বলৈ এই মঞ্চত কেনেধৰণে খেলিব লাগিব বা সেই খেলৰ যোগেদি তাৰ মহত্বটো তেতিয়া উপলব্ধি হ'ব যেতিয়া এজন প্লেয়াৰ সেই ৰেপিড হওক বা ব্লিজতে যেতিয়া তেওঁ এটা ৰেটিং পাব সেই ৰেটিঙৰ মূল্যটো সেইটো মত আহিব তেওঁ যে এই খেলৰ যোগেদি তেওঁ জীৱনত কিমান পৰিৱৰ্তন যে হ'ব তেওঁ উপলব্ধি সেইদিনাখনে আহিব তো ৰেটিংটো তাৰমানে আপোনাৰ এজন চেছ প্লেয়াৰৰ প্ৰথম ইম্পৰ্টেণ্ট ষ্টেপ যিটোত তেওঁলোকে তাৰমানে এটা চিনাকি পায় চেছ খেলত যে মই এজন ৰেটেড প্লেয়াৰ তাকো ইণ্টাৰনেশ্যনেল নহয় ইণ্টাৰনেশ্যনেল সেইটো বস্তু ৰাইজক মই জনাওঁ আৰু বিৰাটেই ইম্পৰ্টেণ্ট ষ্টেপ হয় যিসকলে চেছ শিকিছে তেওঁলোকৰ কাৰণে আৰু ৰেটিং পোৱাটো ইজি নহয় বহুত কঠিন বহুত পৰিশ্ৰম কৰিব লাগে বহুত বস্তু শিকিব লাগে তাৰ পিছতহে পোৱা যায় এতিয়া মই মইতো একদম নোট কৰি থৈছোঁ খেল মহাৰণ 2.0 এখন 2 নম্বৰখন নহয় জানো বাৰু হয় 2 নম্বৰ গভৰ্ণমেণ্টে যে এই খেল মহাৰণত চেছটো ইনক্লুড কৰি পিনে এটা ইমান ডাঙৰ চেছৰ কাৰণে এটা ষ্টেপ লৈছে
তো মই আপোনাৰ পৰা বিচাৰিছোঁ যে প্ৰথম আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কথাই সুধিম আপোনাক এই আঞ্চলিক কমিটিখিনি কথা অলপ বুজাই দিয়কচোন তো বহুত ডাঙৰ এটা পৰিৱৰ্তন সেইটো পৰিৱৰ্তন মই কোনো কাহিনীও দেখা নাছিলোঁ বা ময়ো এনেকুৱা ভাবোঁ যে হ'ব এনেকুৱা এটা পৰিৱৰ্তন যিটো অসমতে হোৱা নাই এইটো পৰিৱৰ্তন আৰু এনেকুৱাকৈ স্পীডত এইটো গতিশীল হ'ল যে আৰু আমাৰ প্ৰতিজনে ইমানে দৌৰা দৌৰি কৰিলে কোন সময়ত কেনেকৈ হ'ল আমি ধৰিবই নোৱাৰিলোঁ ইমানে দৌৰা দৌৰি কৰিলোঁ সময় নাই আমাৰ হাতত প্ৰথমতে আমি এই খেল মহাৰণৰ প্ৰতি লক্ষ্য ৰাখি আমি খেল মহান বুলিয়ে নহয় আমি তাৰ আগতেও চিন্তা কৰিছোঁ যে আমি প্ৰতিখন ঠাইতে আমি এখন এখন আঞ্চলিক বনাই সেই অঞ্চলৰ পৰা আমি ল'ৰা ছোৱালী কঢ়িয়াই অনাটো আমাৰ একদম ডাঙৰ প্ৰত্যাহ্বান আমি উলিয়ামেই বুলি ভাবি লৈছিলোঁ আৰু সেই সুযোগতে আমি যেতিয়াই চৰকাৰৰ যোগেদি এই খেল মহাৰণত এই চেছ বস্তুটো ভৰাই দিয়া তেতিয়া আমি খুব মানে সুবিধা এটা পালোঁ আৰু চৰকাৰলৈ এইটো এপাহতে আমি ডিব্ৰুগড় জিলা দবা সন্থাৰ যোগেদি আমি কোটি কোটি ধন্যবাদ জনাইছোঁ কাৰণ এই খেল মহাৰণৰ যোগেদি যিহেতু আমি অঞ্চলৰ ভিতৰত সোমাই যাবলৈ সুবিধা পালোঁ আমাৰ বিভিন্ন পঞ্চায়তৰ যোগেদি আমাৰ কাম কিছুমান হৈছে তেওঁলোকে সহযোগ কৰিছে স্কুলবিলাকত গৈছে যে ল'ৰা ছোৱালী তাত জইন কৰিব লাগে গতিকে তেনেকুৱা এটা সময়ত আমি নামৰূপত দুলীয়াজানত ভাদৈ পাঠশালী এই টেঙাখাত লাহোৱাল চাবুৱা ডিব্ৰুগড় খুৰাং মৰাণ এইফালে টিংখাং ৰাজগড় বৰবৰুৱা মানে 13খন আঞ্চলিক বনালোঁ আৰু গোটেই 13খনে সাংঘাতিক মানে স্পীড আছে মই কৈছোঁ নাই এতিয়া যদি মোৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হয় ফোন আহি থাকে প্ৰতিটো অঞ্চলৰ পৰা ফোন কৰে আৰু প্ৰতিজনে মানে গাৰ্জেনো ফোন কৰে যে গোটেই কথাখিনি নহয় কি হৈছে কি নাই কিমান দূৰ আৰু কিবা আছেনে মানে সাংঘাতিক এক্টিভিটি মানে অকল ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহকৰ অকল বিষয়ববীয়া নহয় প্ৰতিটো অঞ্চলৰ যিসকল আমাৰ প্ৰতিভাৱান খেলুৱৈ আছে অভিভাৱক আছে বা যি আমাৰ নতুন নতুন আমাৰ সমিতি আছে আঞ্চলিক প্ৰতিটোৱে মানে এইবাৰ কেনেকৈ কি নাজানো ঈশ্বৰৰ এইটো সহায় বুলি ক'ব লাগিব সাংঘাতিক মানে পৰিৱৰ্তন খেল মহাৰণে বুষ্ট কৰিলে বস্তুটো সাংঘাতিক আৰু এটা কথা চেছ বস্তুটো বেলেগ খেলতকৈ বহুত বেলেগ বহুত বেলেগ বিশেষকৈ আমাৰ পঢ়াৰ লগত বেছি জড়িত এজন মেধাৱী ল'ৰাই হওক বা এজন মেধাৱীয়ে নহওক কিন্তু তেওঁ পঢ়াৰ প্ৰতি চেছৰ যোগেদি বহুত মানে প্ৰভাৱ পৰে মানে ভাললৈ লৈ যায় এটা জখলাত মানে ওপৰলৈ উঠাই নিয়াটো একদম 100% মানে এইটো মানে গান্তি দিব পাৰে যিহেতু চেছ বস্তু এনেকুৱা আমাৰ ইয়াত ভাবিবলৈ দিয়ে চেছৰ যোগেদি আমি ভাবিবলৈ শিকায় চেছৰ যোগেদি আমাক ধৈৰ্য ধৰিবলৈ শিকায় চেছৰ যোগেদি আমাক কৌশল শিকায় আমি সমাজতে হওক বা ঘৰুৱা কামতে হওক পঢ়াৰ ক্ষেত্ৰতে হওক আমাৰ সময়বোৰ কেনেকৈ ক'ত ব্যৱহাৰ কৰিব লাগে আৰু ইয়াত ছায়েন্স আছে মেথছ আছে ফৰ্মুলা আছে গতিকে যিসকল ইয়াত সোমাই গৈছে তেওঁলোকে ভালকৈ জানেই আৰু যিসকলে দেখিছে তেওঁলোকে জানে আজিকালি মই দেখিছোঁ কিছুমান অভিভাৱক যেতিয়া ল'ৰাটো ধৰি লওক বেয়া কাম বা কিবা এটা কৰে বা সময়বোৰ অপচয় কৰে বা কিতাপত নপঢ়ে তেওঁলোকে প্ৰথম চেছত ভৰাই দিয়ে মোবাইল চাই থাকে সেইকাৰণে এই কিছুমান বস্তুবোৰ আঁতৰাবলৈ প্ৰথম চেছতে ভৰাই এইটো মই বহুত অভিভাৱকক গম পাইছোঁ একদম চেছটো একচুৱেলি বহুত ল'ৰা ছোৱালীক মোবাইলৰ পৰা এৰুৱাই পিনে এটা চিন্তা কৰা চৰ্চা কৰা এটা জেগাত বহাই আৰু চাব গ'লে 1 ঘণ্টা 2 ঘণ্টা লেঠাৰিকৈ বহি থাকিব পাৰে মই বেলেগ নকওঁ মই মোৰ নিজৰ ছোৱালীজনীৰ কথাই ক'ম তাই এতিয়া পাৰিছে নোৱাৰিছে সেইটো একদম মোক চাবলগীয়া কথা নাই কিন্তু এতিয়া ক'ৰবাত যদি আমি এনেই গাড়ী চলাই গৈ থাকোঁ মোবাইল নোখোজে মোক কয় ডেটা E4 দিলোঁ ব্লাইণ্ড খেলিব একো নাজানে কিন্তু E4 দিলোঁ এতিয়া মই উল্টাই খেলিব লাগে তাইৰ লগত চ' এই প্ৰভাৱটো একচুৱেলি ল'ৰা ছোৱালীৰ গাত পৰিছে নপৰা নহয় হয় মই এতিয়া ইয়াতে এষাৰ যোগ কৰি দিওঁ হয় এতিয়া যিখন আমাৰ দুলীয়াজানত GM টুৰ্ণামেণ্ট হৈছিলে তাত এগৰাকী ছোৱালী আহিছিলে আৰু লগত মাক আহিছিলে মানে খেলৰ প্ৰতি এটা হেৰি আছে প্ৰতিভা আছে আৰু মোক আগুৱাই পিছে ফোন কৰি মই নাজানো এই সিদিনানে মই লগ পাইছোঁ তেতিয়া মোক লগ পাই কৈছে ছাৰ বোলে ছোৱালীজনী চেছত দি বহুত সলনি হৈ গ'ল মই সুধিলোঁ কি সলনি হ'ল বোলে আগতে বোলে কিতাপত যদিও মন দিয়ে কিন্তু লিখা লিখি একো নকৰে কিন্তু ইয়াত এনেকুৱা মানে গোটেইচোন 3 ঘণ্টা তেওঁ লিখা লিখিতে বহি আছে আৰু লিখিছেও
বৰ আচৰিত পালো বুলি কৈছে গতিকে চেছটোৱে সেই এদিনতে চাওকচোন কিমান পৰিৱৰ্তন বহুত চেছে ল'ৰা ছোৱালীৰ চিন্তা শক্তিটো ঘূৰাই আনিব পৰা হৈছে নহ'লে মোবাইলত চবেই জানে চায়েন্সেও কৈছে চিন্তা শক্তিটো মোবাইলটোৱে খাই দিছে সেইটো একদম সত্য Right. কথা এতিয়া আপুনি মোক কওক খেল মহাৰণৰ ওপৰত কি আছে কি নাই চমুকৈ তাৰ বিষয়ে খেলটো কেনেকৈ ক'ত কি হ'ব গোটেইখিনি আপুনি অলপ বুজাই মেলি কওক খেল মহাৰণটো এক বিশেষ দিশ এটা আছে যিটো দিশেৰে গ'লে আমাৰ প্ৰতিখন গাঁৱে গাঁৱে ইয়াৰ এটা বিপচনা বুলি ক'ব লাগিব যিটো যোগেদি আমাৰ এতিয়া দেখিছো প্ৰতিখন আজিৰ পৰা খেল যিহেতু হৈ আছে আমি বিভিন্ন ঠাইলৈ যোগাযোগ কৰিছিলো মানে কম জনা নজনাই ল'ৰা ছোৱালী ওলাই আহিছে জনা নজনাই কম 20জন 30জন মানে খেলৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ আছে গতিকে তেওঁলোকে স্কুলৰ ড্ৰেছত হওক বা স্কুলৰ ড্ৰেছত নহ'লেও ওলাই অহা আমাক মানে তেনেকুৱা এটা আভাস দিছে মই আজি চেপনত আমি ফোনযোগে আমাক জনাইছে টিংখাঙত জনাইছে কেনেকৈ ল'ৰা ছোৱালীবিলাক আহিছে আৰু এইফালে আমাৰ চাবুৱাটো হৈছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা হ'ল ভাদৈ পাঁচালিত আজি 8টা বজাতে ল'ৰা ছোৱালী আহিছে খেলিবলৈ আপোনালোকৰ টাইমটো 8টা 8টা বজাত দিয়া আছিলে 8টাত আহি গৈছে ন পুৰা টাইমত 8টা বজাত আহিছে কিন্তু সেইটো খুব ভাল লাগে কিছুমান ঠাইত এনেকুৱা হয় এই খেল খেলিব লাগে 10টা বজাত হ'ব চাগে তেনেকুৱা নহয় কিন্তু এনেকুৱা আছে যিবিলাকত মানে চেছৰ প্ৰতি বহুত ধাউতি আছে আৰু এই চেছৰ যোগেদি যিটো আমাৰ এই খেল মহাৰণৰ যিটো পৰিস্থিতি এই পৰিস্থিতি যোগেদি মই ভাবিছোঁ অনাগত সময়ত ডিব্ৰুগড় জিলাত ইয়াৰ ডাঙৰ এটা বিপ্লৱ হ'ব যাৰ যোগেদি উঠি অহা নৱপ্ৰজন্মক আমি চেছেৰে আগুৱাই লৈ যাব পাৰিম আৰু ভাবিছোঁ আজি 10 বছৰৰ ভিতৰত হয়তো ডিব্ৰুগড় জিলাত IMGM নিশ্চয় পৰ্যায় পোৱা এটা নিশ্চয় সম্ভৱ এইটো আছে বিৰাট ধুনীয়া কথা কৈছে নিশ্চয় বহুত হ'বই প্ৰতিভান খেলুৱৈ আছে গতিকে সেইখন ওলাই আহিব আৰু আমি উলিয়াবলৈ বহুত কষ্ট কৰিম এতিয়া কৰি আছো আৰু চেষ্টা কৰিম আৰু ইয়াতে এটা কথা কওঁ আমি এই যিখন খেল মহাৰণ ডিব্ৰুগড় জিলাত হৈ আছে বা অন্যান্য জিলাত হৈ আছে আমি ডিব্ৰুগড় জিলাত আমি কাম কৰিছোঁ যে নতুন যিবিলাক খেলুৱৈ আহিছে সেই খেলুৱৈসকলক আমি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আমি এখন কাৰ্ড ব্যৱহাৰ কৰিছোঁ যাতে তেওঁলোকৰ নাম তেওঁলোকৰ মোবাইল নম্বৰ তেওঁলোকৰ বয়স তেওঁলোকৰ ঠাই সংগ্ৰহ কৰি ৰাখিছোঁ যাতে অনাগত সময়ত আমাৰ এখন বৃহৎ খেল এখন হ'বলৈ গৈ আছে ডিব্ৰুগড় জিলাত যিখন আমি উৎসৱ বুলি ক'ম বৃহৎ এটা আমাৰ দবা উৎসৱ হ'ব সেই উৎসৱ আমি অকল ডিব্ৰুগড় জিলাতে 1000 প্লেয়াৰ ওপৰত আমি তাত কম্পিটিশ্যন যিটো হয়তো ভাৰতবৰ্ষত হয়তো এখন জিলাত হৈছে নহয় যে মই আজিলৈকে গম পোৱা নাই কিন্তু অসমৰ ভিতৰত কিন্তু এইটো ৰেকৰ্ড হ'বগৈ বঢ়িয়া এইটোতো বিৰাট ধুনীয়া আৰু বিৰাট ডাঙৰ চিন্তা কৰিছে এইটো অৱশ্যে মই সৰু সুৰাকৈ মই জানো চিন্তাটো কাৰণ মিটিঙে শুনিছোঁ কিন্তু এইটো তাৰমানে এটা এনেকুৱা চিন্তা যিটো হয়তো এই নতুন যিটো কমিটিয়ে কৰিছে এইটো কমিটি একচুৱেলি তেওঁলোকৰ কাৰণে এইটো বিৰাটেই চেলেঞ্জিং চিন্তা হৈছে তাৰমানে 1000 ল'ৰা ছোৱালী চেছ খেলোৱাটো চেছটো তাৰমানে এনেকুৱা নহয় যে ফটককৈ আৰু কিবা এটা খেলিলে গুচি গ'ল টাইম দিব লাগে টাইমটো দিবলৈ যাওঁতে আপোনাৰ মানুহ আছে আপোনাৰ কমিটিত কিমান হ'ব 50-60 হ'ব পাৰে খুব বেছি এনে এটা সংগঠনৰ কথা কৈছোঁ এতিয়া বাৰু আঞ্চলিক কমিটি বনিছে মানুহ অলপ বেছি হ'ব কিন্তু তেওঁ 1000 ল'ৰা ছোৱালী চম্ভালা তেওঁলোকক গাইড কৰা তেওঁলোকৰ প্ৰত্যেকটো খেলত ভুল হয় ইটো হয় সেইবোৰ আৰ্বিটাৰে চোৱা এইটো এটা ডিষ্ট্ৰিক্টৰ কাৰণে এটা বিৰাট ডাঙৰ চেলেঞ্জ হ'ব গৈ আছে আৰু এই চেলেঞ্জটো ডিষ্ট্ৰিক্টে যেতিয়া কৰিব নহয় গোটেই চবেই চাই থাকিব মই কৈ দিছোঁ আৰু এইটো বিৰাট ভাল লাগিব এইটো আৰু এইটো হ'বলৈ গৈ আছে এইটো হ'বগৈ হ'ব একদম হ'বই লাগিব কাৰণ আমি আমি মানে কি হাতে কামি কৰিব বিচাৰোঁ মুখেৰে নহয় একজেক্টলি যিটো যাতে আমাৰ খেলুৱৈসকলৰ লগত অভিভাৱকে যদি বুজি পায় বা বুজিবলৈ চেষ্টা কৰিব যে সঁচাকৈ চেষ্টো তেওঁলোকে কৰিছে বা আমি তেওঁলোকৰ লগত আছোঁ আৰু সঁচাকৈ এতিয়া আমি দেখিছোঁ গাৰ্জেনবিলাক বহুত এক্টিভ একদম ঘৰুৱা এটা পৰিৱেশ আমাৰ মাজত একদম বহুত সাংঘাতিক পৰিৱেশ এটা একদম যিটো পৰিৱেশ বেলেগত ক'ত আছে নাজানো কিন্তু ডিব্ৰুগড় জিলাত এটা সাংঘাতিক পৰিৱেশ এটা গঢ় লৈ উঠিছে
সকলো পেৰেণ্টছ হওক কমিটি মেম্বাৰ্ছ হওক চব একেই নিচিনাই লাগি যায় মুঠতে কৈছোঁ নহয় টুৰ্ণামেণ্ট হলত হয় 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 মই দেখিছোঁ নহয় বিৰাট বঢ়িয়া তো মানিক দা আপোনাৰ বহুত মূল্যৱান সময় আমি ল'লোঁ চেছ স্কুল আছামে আপোনাক ধন্যবাদ জনাইছে আপুনি আহি যে ইমান চেছৰ বিষয়ে আমাক ক'লে চেছৰ বিষয়ে অলপ ৰাইজে জানিলে চেছটো কেনেকৈ খেলে তো ৰাইজ এয়াই আছিলে মানিক দা যিসকলে আমাৰ চেছটো ডিব্ৰুগড়ত গোটেই টীমটোৱে মিলি চেঞ্জ কৰিবলৈ কাৰণে এটা বিৰাটেই চেষ্টা কৰিছে আশা কৰোঁ আপোনালোকে চবেই তেওঁৰ কথাখিনি শুনি ভাল পালে আৰু ফিউচাৰত তেখেতক লগ পাম বুলি আশা আকৌ কৰিলোঁ আৰু বহুত প্ৰশ্ন আছে কিন্তু বহুত দীঘলীয়া ভিডিঅ' হৈ যাব তো সেই প্ৰশ্নখিনি আমি পাছত বেলেগ ভিডিঅ'ত আকৌ কৰিম তো মানিক দা থেংক ইউ আপোনাক বাৰু, লগ পাই বিৰাট ভাল বাৰু। লাগিলে বাৰু ধন্যবাদ শুভৰাত্ৰি আকৌ লগ পাম এই পাতে আকৌ আমি শেষলৈ আপোনালোকক আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে আমি ডিব্ৰুগড় জিলাৰ যিখিনি আমাৰ কাম কাজ চলি আছে তাৰ এটা চমুৱা ভাগ আপোনাৰ যোগেদি যাতে অসমৰ সকলোৱে যাতে এই কথাখিনি গম পায় আৰু গম পোৱাৰ পাছত হয়তো তেওঁলোকে এনেকুৱা এটা পদক্ষেপ হয়তো গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ তাকে লৈ আমি পুনৰ ধন্যবাদ জনাই আমি আপোনাৰ পৰা বিদায় ল'ব বিচাৰিছোঁ এতিয়া নমস্কাৰ নমস্কাৰ